হাই এভৰিৱান, মই কিংকৰ চৌধুৰী আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ মই ঘৰ, আৰু ঘৰ মানে মোৰ ঘৰ হৈছে পাঠশালাত। আৰু মই আপোনালোকে গমে পাই যোৱা ভিডিঅ'তে গমে পাইছে মই আছিলোঁ গুৱাহাটীত। আজি ৰবিবাৰ আৰু ৰাতিপুৱা ওলাইছোঁ আজি ঘৰলৈ, আৰু এতিয়া বাজিছে প্ৰায় 12টা বাজিছে। আৰু আমি মোটামুটি 2-1.5 ঘণ্টামান লাগিব, কাৰণ মই বহুত শ্ল' ড্ৰাইভ কৰোঁ হাইৱেত। আৰু এইখন গাড়ী মানে কি বহুত বেছি স্পীড ড্ৰাইভ কৰাৰ কাৰণে নহয়, বাকী সন্মুখৰ ফালে দেখাই দিয়া এইটো ফ্ৰণ্টৰ ফালে। এতিয়া মই পাইছোঁ এইখিনি আমি টোলগেট আৰু পামেই, চাংচাৰী টোলগেট পামেই, আৰু মোটামুটি 2 ঘণ্টামানৰ ভিতৰত ঘৰ পাই যাম। তাৰপিছত দেখাই আছোঁ যে কি হয়। আৰু গাইজ পাঠশালা আহি পালোৱে, আৰু অলপ পিছতে ঘৰ পাই যাম। ইয়াৰ পৰা মোটামুটি ধৰক আৰু 1.5 কিলোমিটাৰমানৰ ভিতৰত আমি ঘৰ পাই যাম। আৰু মোৰ ঘৰ মানে গাঁও হৈছে গোবিন্দপুৰ, আৰু ডিম্পুদা যিখন LP স্কুলত পঢ়িছে তাৰে ওচৰতে ঘৰ। 12 মধ্যবাং প্ৰাথমিক বিদ্যালয়ৰ ওচৰতে মোৰ ঘৰ। বাকী এইখিনি পাইছোঁ বৰ্তমান কায়স্থৰ পৰা। অলপ এইবিলাক হৈছে আমাৰ গাঁৱৰ ৰাস্তা, মানে অলপমান জংঘলীয়া ৰাস্তা। আৰু জংঘলীয়া মানে কি, কাষে কাষে গাঁৱতো জানে গাঁওবিলাক, অসমৰ গাঁওবিলাক কেনেকুৱা, এনেকৈ নৰ্মেল এখন গাঁও। আৰু গাঁওখনৰ কাষে কাষে ধৰক গছ গছনি আছে, আৰু এটা সৰু ৰাস্তা ধৰক 2খন কাৰ যাব পৰা এটা ৰাস্তা, এনেকুৱা আৰু বহুত ধুনীয়া। বাকী এনেকুৱা আৰু আমাৰ গাঁও। আৰু আজিকালি আৰু এটা কথা ক'ব লাগিব দিয়ক, মানে বজালী অঞ্চলৰ বিশেষকৈ বাকী ডিষ্ট্ৰিক্টৰ কথা নকওঁ মই, বিশেষকৈ আমাৰ এই এৰিয়াতে ৰাস্তা ঘাট কিন্তু বহুত ভাল দিয়ক। এইটো মানে গভমেণ্টক আচলতে প্ৰশংসা কৰিব লাগে যে গভমেণ্টে কিন্তু বিজেপি গভমেণ্টে কিন্তু ৰাস্তা ঘাটৰ কিছু কাম কৰিছে, কিন্তু সেইটো কিন্তু একচেপ্টেড। আৰু বাকী কিছুমান ক্ষেত্ৰত মানে মই ছাপোৰ্ট নকৰোঁ, যেনেকৈ কাৰ টাইমত মই ছাপোৰ্ট কৰা নাছিলোঁ কিছুমান বস্তু। বা এইখিনি হৈছে চকুটিৰ চক, আৰু এইখিনি এৰিয়াতে মানে এই চকুটিৰ হাইস্কুল এইখন, এই চুপা চুপি ৱেব ছিৰিজখন যে আছিলে, মানে যিখনত মানে বহুত ফেমাছ হৈ গৈছিলে। আৰু বহুত আৰু মানে আমাৰ মানে অতীজক লৈ বনোৱা, মানে আমাৰ আগতে কেনেকুৱা আছিলে যেতিয়া মোবাইল স্মাৰ্টফোন নাছিলে, PCও আছিলে, তেনেকুৱা আৰু। তো এইখিনি চকুটি হাইস্কুলতে মেইন শ্বুটিংবিলাক হৈছিলে, আৰু কিছুমান ইয়াৰে ওচৰে পাঁজৰে বহুত এৰিয়াতে চুপা চুপিখন হৈছিলে। তো এইখিনি আৰু বাকী এইখন চকুটি হাইস্কুলতে ডিম্পুদাও পঢ়া, ময়ো পঢ়া, আৰু চকুটি শংকৰদেৱত মই পঢ়া, ডিম্পুদা চকুটি হাইস্কুলত পঢ়া। আৰু বাকী এইফালে ৰাস্তাটো হৈছে এনেকুৱা টাই প্ৰব্লেম। এই ছাগলীবিলাকে এতিয়া মই যদি কিবা মানে বাইচান্স লাগিও যায়, মোক ক'ব যে গাড়ী বহুত স্পীডত আছিল, কিন্তু গাড়ী চাওক আপুনি 42, 43 ওপৰত গাড়ী নাই, এইখিনিতে চলাইছে। বাট ইয়াতে যদি মই খুন্দাই দিওঁ, দোষটো কিন্তু মোৰে হ'ব, যে তুমি যিমানে শুদ্ধতা, ছাগলীটো যদি দৌৰিও দিয়ে আগেদি, মই যদি খুন্দিয়াই দিওঁ, দোষটো কিন্তু মোৰে হ'ব। এইখিনি এৰিয়া হৈছে, এই চকটোৰ পৰা এইখিনি এৰিয়া হৈছে আমাৰ গাঁৱৰ মানে মেইন খোজকঢ়া এৰিয়া। আৰু ইয়াতে আমি জুবিনদাৰ নামত এনেকুৱা গছৰ পুলি লৈছোঁ। মই ৰখি দিলে দেখা পাব আপোনালোকে, এই গছৰ পুলি লৈছোঁ। ইয়াতে কোনোবা এটা পুলিত মোৰো নাম আছে, কিন্তু কোনটো পুলিত মোৰ নাম আছে নাজানো। যেনেকুৱাকৈ ধৰক এইটো পুলিত নহয়, এইটোত লিখা আছে জুবিন গাৰ্গৰ স্মৃতিত দাতা অমিয় কলিতা বাৰ। তো এনেকুৱাকৈ আমি গছৰ পুলিবিলাক লৈছোঁ। যদি এই গছৰ পুলিবিলাক মৰি নাযায়, আমি ভালকৈ যদি ৰাখিব পাৰোঁ, এটা টাইমত এই ৰাস্তাটো বহুত বেছি ধুনীয়া দেখা হ'ব। তেতিয়া মানে ইয়াতে মানে ৱেডিং ফটোশ্বুট পৰ্যন্ত কৰিব পৰা হ'ব। বাকী এইটো আমি কুমাৰপাৰা চক পালোৱে। আৰু এতিয়া মোৰ গাঁৱৰ লগৰ ল'ৰা অৰূপ, গাঁৱৰ লগৰ ল'ৰা কি কৰিছা? তো এনেকুৱা। আৰু এইটো আমাৰ গাঁৱত এখন চাহ দোকান আমাৰ চত্ৰদাৰ, গধূলি আড্ডা মাৰিব আহি আছোঁ, দেখাই আছোঁ। এতিয়া আৰু আড্ডা নামাৰোঁ, কাৰণ এতিয়া আমি সোনকালে ঘৰ পাব লাগে। কি কৰা? যাম। আমাৰ গাঁৱত আপোনালোকে চিৰিয়াখানাৰ নিচিনা বান্দৰ দেখা হ'ব। বহুত বান্দৰৰ উৎপাত আমাৰ ইয়াতে। ইমান বান্দৰ দেখিছেনে? দেখাই আছোঁ ৰ'ব, আৰু আছে, আৰু পাব ক'ৰবাত। আমাৰ ঘৰ আহি পালোঁ, আৰু আমাৰ গাঁৱৰ ৰাস্তাটো একদম ভিতৰৰ ৰাস্তা। এইটো আমাৰ ৰাস্তা ব্লক হৈ গৈছে। বাকী এইটো আমাৰ ঘৰ, এইখন আমাৰ বাইদেউহঁতৰে গাড়ী। যাব লাগে কিবাকে গাড়ীখন কৰি ল'লোঁ পাৰ্ক বঢ়িয়াকৈ। কি খানা কিহৰ? এনেই গোটেই আহিছোঁ, লগ হৈছোঁ আজি। বেছি হ'ব না? বেছি গোটেই কথা 5-6টা হ'ব আৰু বছৰৰ শেষৰ খানা বুলি। এটা কিন্তু চাপৰত খানা খালে পাব না চাপৰিত ৰবিবাৰে খাওঁ, ৰবিবাৰে মিলালি। ঠিক আছে, তো আজি গধূলি বোলে খানাই হ'ব। তো খানা হ'লেতো ভালে। বাকী এইবাৰ এতিয়া সন্ধিয়া চকৰ ফালে ওলাই যাওঁ, খানা বা হয়নে নহয় গধূলি বা কি কৰে। কিন্তু যোৱাৰ আগতে আমাৰ 2টা বাবু আছে, 4টা বাবু আছে, বাট এতিয়া 2টা বাবু দেখা পাব আপোনালোকে। এবাৰ চাওক ক্লিপ দুটা। মই ক্লিপটো অলপ আগত ৰেকৰ্ডিং কৰিলোঁ, এতিয়া লগাই দিছোঁ। এবাৰ চাওকচোন দুটাৰ কাৰবাৰ। আৰু আহি পালোঁ চত্ৰদাৰ দোকান। আৰু চত্ৰদাক মই এটা বস্তু আনিছোঁ চত্ৰদাক লাগি। আমি এটা উনো আনিছোঁ। উনো আপোনালোকে বহুতে গম পায়, এইটো উনো। তো মই একচুৱেলি গেমটো নাজানে, ইয়াক মই গেমটো এতিয়া শিকাই দিম, আৰু আমি 2 খেলামান খেলিম। আৰু বাকী গধূলি বাকী লগৰকেইটা আহিছে, ঋষি আহিছে, কিবি আহিছে,
খানা যদি হয় খানাৰ দুটামান ক্লিপ আপোনালোকক দেখাই দিম বাকী প্ৰথমতে ইয়াক অলপ গেমটো বুজাই দিওঁ তই ৰাস্তা পাৰবি না তোৰ মই একদম এক্সাইটেড তোৰ গেমটো বুজাৰ কাৰণে মই তোক বুজাই দিছোঁ একদম টান একদম নহয় একদম ইজি গেম মই বুজাই দি আছোঁ আৰু ছত্ৰতা চাহ দোকানত আহিলে এটা বিৰাট সুবিধা হয় আমাৰ কাৰণ হৈছে কি আমি ভিতৰৰ এক্সেছটো পাই যাওঁ কাৰণ বাকী চাহ দোকানতো ভিতৰৰ এক্সেছ নাপায় তো মই এইটো এটা গৰম মিঠাই বনাইছে মই এটা লৈছোঁ আৰু তামাম দিছে এইটো পূৰা গৰম মিঠাই মানে এনেকৈ কেতিয়াবা লালমোহন পাওঁ কেতিয়াবা মিঠাই পাওঁ গৰম পাওঁ এনি টাইম নাথাকে বাট যেতিয়াই পাওঁ এটা দবাই দিওঁ আৰু মোৰ লগত এনেকুৱা কাৰ্ড কৰিছে আৰু মানুহ গোটেই দিছে গেম খেলাৰ কাৰণে মোৰ লগত 8খন 9খন 8খন কাৰ্ড আছে তই মাৰবা কি খেলা আহিলা দোকান দিছোঁ দে ভাল কৰি দিছোঁ স্কিপ মাৰিছিল ভাল কৰি দিছোঁ মই এনজো দে সংখ্যা বেছি নাই সংখ্যা মূল্য মাৰিব আৰু চাৰিটা পইণ্ট চাওঁ পাঁচ মাৰিব গ্ৰীণখন পাঁচখন মাৰি দিওঁ কি খেলা এনজো দে মাৰবা কিষাণো আহিল কি ভাই আহিলোঁ খানা খালোঁ দিপৰা চাহ খাব আহিছে নাই নাই চাহ খাবা আহোঁ ভাল লাগে ইয়াতে এই চাহ খাবা আহি ছটোদাৰ দোকানত চাহটো ভাল হয় বঢ়িয়া ভাই মোবাইলটো পঢ়ছি পঢ়ি ফল্ডাৰটো ওলাই গৈছে কিন্তু ফোনো ধৰিব পাৰি ফোনো ধৰবা পাৰি আৰু তোমাৰ কি বুলি কৰবা পাৰি ফোনো ধৰবা পাৰি আৰু নেক্সট তোমাৰ কি হয় বস্তুটো ভাইব্ৰেশ্যন হয় না নহয় মোৰ শ্ৰেষ্ঠ বেয়া লাগে কামটো তোমাৰ এতিয়া কোনটো কাম জানা না মই ডিছপ্লে নলবাৰীৰ উপগেয়াৰত বদলাই আহিছিলোঁ তোমাৰ 24/12/9 তাৰিখে বুজি পাইছা না ডিচেম্বৰত আজি 14 তাৰিখ মই 3 দিনত ধৰি তাৰমানে 5600 এইটো কি কয় না ৰাজ ভাগ্য বেয়া কাপাল চাও লাগে তো ইমান 5585 মানে অৰিজিনেল ডিছপ্লে বদলাইছিল আৰু তথাপিতো বেয়া হৈ গ'ল এতিয়া কিবা হয় কালি যাব লাগিব এপাক কালি এইটো ভাল কৰিব লৈ যাম কালি এইবাৰ কিন্তু ভাঙাও নাই না এইবাৰ একো ভাঙাও নাই স্ক্ৰেচো নাই নিজে গৈছে একোৱে হোৱা নাই না পচি না কি হৈছে একোৱে হোৱা নাই এনে ডাইৰেক্ট গুচি গৈছে নিজে ক'লো যাচি কৈছোঁ যে আমি খানা খাব যাম খানা খাব নাচৰি মই তোমাৰ পৰা চকক যাম ঋষি কৈছে তাৰপিছত ছত্ৰদাৰ লগত মই যেতিয়া বাচ্ছা গ'লোঁ তেতিয়া ঋষি কৈছে যে আমাৰ লগত আৰু ক'ত খানা হ'ব আৰু খানা হ'ব বুলি মোকতো কোৱাই নাই কেতিয়া নকৰোঁ বেলেগ কথাই মইতো ফোন কৰি আহিছোঁ কাৰ কাৰণে মোবাইল গৈছে তই কাৰ কাৰণে মোবাইলটো গৈছে দুটা মানুহ আছে কি কৈছে তাৰমানে ভাবছি ভাই ফোনত আলোচনা হ'ল মই ভাবছো এই যে পইচা মারছি আমি এনজয় করিম কি এনজয় লাগা আছিল না আহি চিকেন মশলা লৈছা নেকি তুমি চিকেন মশলা কিনিছিলে ৰচন্দন দাই মছলা কিনিছিল ৰচন্দনে চাবা দি ৰচন্দন দাইহে কিনিছিল মিট মছলা তই যি কিনিছিলি কিলা নুনু ক'ত গৈছিলা মুনু ক'ত আমি কালি ভিডিঅ' বনাম দে পা ৰাতিপুৱা ভিডিঅ' বনাম দে তোকে কাই হ'ব কাই ল'ব কাক লাগব ক'বা ল'ব ক'বা ল'ব কাই ল'ব কালি ৰাতিপুৱা ভিডিঅ'ত ইহঁতক ভালকৈ দেখাই আছোঁ এইটো মানে আমি জুই লৈছো মাৰা লাষ্ট ফাইট মিথুন নাম মিথুন লাষ্ট ফাইট কেজি গাহৰি বনোৱা পিঁয়াজ কাটছি চাওচোন কম না বেছি হৈছে চাও না মোৰ কম না কচোন ক একে বস্তু কাঢ়ি এখন ৰ'বা ৰাখিছোঁ অ' মাই গড ইমান ভালকৈ আনিবচোন চিলি গাহৰি নেকি ফাইনেলি বহুত জল্পনা কল্পনাৰ অন্ত মিটিং চিটিং শেষ হ'ল আৰু খানাটো হ'ল তো এইফালে মাংস বনাই আছে আৰু মোৰ কাৰণেতো ভেজ পনীৰ আছে মইতো অনলাইন অৰ্ডাৰ কৰি দিছোঁ মানে আমাৰ ইয়াতে জমেটো অহা কৰিছে নতুনকৈ তাতে মই অৰ্ডাৰ কৰিছোঁ আৰু এটা মানুহৰ কাৰণে কি বনাব লাগে তো এনেকুৱা আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব কিয় পনীৰ ফেলে ময়ে আনিছোঁ ধৰাটো মোৰ দোকানৰ পৰাই কিনছা আৰু পেলে দিছা আৰু কি জমেটো তোৰ মানে বানাবা ইচ্ছা নাই কিবা এটা কৰি আছোঁ আৰু কিংকত দাই এইটো পনীৰৰ লগত মছলাহে নিব লাগিব তকলে মছলাও কিনা গৈছিল আলু নিব লাগিব চাৰিটা আলু চাৰিটা ঘূৰি নিব লাগিব বিলাহী নিব লাগিব বিলাহী তিনিটা নিব লাগিব আৰু পিঁয়াজ নিব লাগিব খবৰ চবেই নিম বিলাহী দুটা ইয়াক দি আছোঁ আমি
তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি লাইক দামাই নাপাহৰিবা আৰু কালি আকৌ ব্লগ আহিছে ডেইলি ব্লগ কৰিছোঁ 100 days 100 ব্লগছ ছাপোৰ্ট কৰি যাব বাই বাই